Welcome to my YouTube channel. মই হেমন্ত এটা নতুন ভিডিও লৈ আহিছো টেকনিক্যাল ভিডিও সবেই তো গম পায় ন 1 তাৰিখৰ পৰা যিবিলাক আপোনালোকৰ পুৰণা আৰসি হওক বা ড্ৰাইভিং লাইসেন্স হওক এইবিলাক যিবিলাক মেনুৱেল লাইসেন্স আছিল সেইবিলাক চৰকাৰে ৰিনিউৱেল কৰিবলৈ দিছে সো মই আজি যিবিলাক আৰসি আছে সেইবিলাক কেনেকৈ বেকলগ মাৰিব পাৰি তাৰ ওপৰত এটা ভিডিও বনাইছো আশা কৰো ভিডিওটো সকলোৱে ভাল পাবা 3 মাহ টাইম দিছে চৰকাৰে তাৰ ভিতৰত সকলোৱে কৰি লোৱাটো উচিত এইখন আমাৰ কম্পিউটাৰ স্ক্ৰিনখন তাত এটো আমি গুগল ক্ৰম খুলি ললো তাত আমি মাৰিব লাগিব poribahon.gov.in ইয়াত তো আপোনালোকে ইয়াত দেখিবলৈ পাব পৰিবহন ৰিলেটেড যিবিলাক আপোনাৰ সাৰ্ভিস আছে সব খুল খাই যাব তাত ইয়াত ক্লিক কৰিব তাত ভেহিকল ৰিলেটেড সাৰ্ভিসত ক্লিক কৰিব ইয়াত ষ্টেট তো সিলেক্ট কৰি লব অসম তাৰ পিছত ইয়াত আপোনালোকে দেখিব ৰেজিষ্ট্ৰেচন নাম্বাৰ যেতিয়া আমি ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰ মাৰিম AS12F1019 ইয়াত যেতিয়া আমি ৰেজিষ্ট্ৰেচন অথৰিটি ক্লিক কৰিম ইয়াত একো নো ডাটা বুলি ক'ব registration number is not available in Bahon database please contact the concerned RTO so আমি এটা কি কৰিম এটো মই আপোনাক বুজাই দিম ইয়াত ক্লিক কৰিম ৰেজিষ্ট্ৰেচন অথৰিটি তাৰপা ইয়াত আমাৰ অসম শোণিতপুৰ সিলেক্ট হৈ আছিল ইয়াত প্ৰসেছত ক্লিক কৰিম ইয়াত ইফ ইউ আধাৰ অথেন্টিকেশন মানে সকলো ধৰণৰ কাম আমাৰ এতিয়া আধাৰ অথেন্টিকেশন জৰিয়তে হ'ব RTO ভিজিট দিব নালাগে কেনেকৈ হ'ব A to Z মই এই ভিডিওটোত কম সকলোৱে এই ভিডিওটো চাই থাকিব ইয়াত প্ৰসিডত ক্লিক কৰিব লাগিব তাৰ পিছত ট্যাক্স ফি সাৰ্ভিস আৰসি ৰিলেটেড সাৰ্ভিস ভেহিকল ৰিলেটেড সাৰ্ভিস এপ্লাই ফৰ সাৰ্টিফিকেট এডিশন সাৰ্ভিস হে আছে এই গুটে সকলো বিলাক আছে তাৰ মোবাইল নাম্বাৰ চেঞ্জ কৰাৰ বাবে সকলো অপচন আছে ইয়াত আমি যাব লাগিব ইয়াত এডিশনাল সাৰ্ভিসত গৈ ইয়াত দেখিছে এপ্লিকেশন ফৰ বেকলগ 3 নম্বৰ অপচনটো ইয়াত ক্লিক কৰিব লাগিব ইয়াত অটোমেটিক আপোনাৰ শোণিতপুৰ ওলাই আহিব যেহেতু মোৰ দ্বিতীয়টো শোণিতপুৰ ইয়াত ৰেজিষ্ট্ৰেচন নাম্বাৰটো মাৰিব লাগিব ভেলিডেট কৰক মোবাইলৰ OTP যাব প্ৰসিড ইয়াত আমি ওনাৰ নেম সিলেক্ট মানে ওনাৰ নেম সিলেক্ট কৰিব লাগিব তাৰ পিছত ওনাৰশিপ টাইপ সন ডটাৰ অফ এন মোবাইল নাম্বাৰ থাকিব ইমেইলৰ পানে আপোনালোকে দিব পাৰে ওনাৰশিপ টাইপ আপুনি জেনাৰেল ক্যাটাগৰী হাউস নাম্বাৰ ভিলেজ ল্যান্ডমাৰ্ক হাউস নাম্বাৰ হলে ষ্ট্ৰীট নেম ডিস্ট্ৰিক্ট আমাৰ বিশ্বনাথ পিন কোডটো সিলেক্ট কৰিব তাৰপা ইয়াত ক্লিক মাৰি দিব সেম এজ কাৰেন্ট এড্ৰেছ মানে কি আমাৰ যেটো আমাৰ কাৰেন্ট এড্ৰেছ হেতৰ লগত একেই তাৰ পিছত ইয়াত নেক্সট ক্লিক কৰিব লাগিব ওনাৰশিপ টাইপটো ইন্ডিভিজুৱেল দিব ইন্ডিভিজুৱেল মানে ব্যক্তিগত সন ডটাৰ ওয়াইফক মানে যাৰ নামতে বাইকখন আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তাৰ পিছত ভেহিকল টাইপ সিলেক্ট কৰিব ট্ৰান্সপোৰ্ট নন ট্ৰান্সপোৰ্ট যি হয় আপোনাৰ ভেহিকলখন ক্লাছ কি এডাপ্টেড ভেহিকল কি হয় মানে সেই মোটৰসাইকেল স্কুটাৰ সিলেক্ট কৰিব যদি মোটৰসাইকেল হয় বা বেলেগ কাৰ হলে কাৰ সিলেক্ট কৰিব ভেহিকল ক্যাটাগৰীটো সিলেক্ট কৰিব ক্যাটাগৰী আপোনাৰ 2 হুইলাৰ হ'ব চেসিস নাম্বাৰ লিখিব ইঞ্জিন নাম্বাৰ লিখিব মই নাই লিখাৰ কাৰণে ব্ল্যাঙ্ক আহিছে তাৰ পিছত ওয়েট কিমান মোৰখন 143 কেজি সিলিন্ডাৰ কেটা 1 পাৰ্চেসেস ফুলি হুইল ড্ৰাইভ হেভি চেসিস ফুলি হুইল কালাৰটো লিখিব ব্ল্যাক মোৰটো ব্ল্যাক হয় আপোনালোকৰ যেটো হয় হেতু লিখি লব ক্যাপাসিটি কিমান কিউবিক সিসি কিমান হয় 150 বডি টাইপ কি হয় হেতু লিখিব আপোনালোকৰ যিখন আৰসি আছে তাতে মেনশন থাকিব বডি টাইপ কি হয় বডি টাইপ মুখন চলো সেল এমাউন্ট কিমানত কিনিছিলে তাৰ পিছত ম্যানুফ্যাকচাৰ মন্থ কি মাহত বাইকখন আপোনালোকৰ ম্যানুফ্যাকচাৰ কৰা হৈছিল হেতু লিখিব মুৰখন অক্টোবৰ কোনটো সন লিখিব হেতু মোৰ 2007 ওকে নর্মস লিখিব নর্মস ভাইরাস স্টেজ 4 কোনটো হয়
আপোনালোকৰ কোনটো মানে কেটেগৰীত সৰি মানে নৰ্মছত পৰে বা ষ্টেজ 2 ষ্টেজ 3 ষ্টেজ 3 হ'ব মোৰখন ফিউলটো কি হয় আপোনালোকৰ মোৰখন পেট্ৰল হয় সো মই পেট্ৰল সিলেক্ট কৰিম ইয়াত আপোনাৰ পলিউশন ডিটেইল আছে যদি ইয়েস কৰিব যদি নাই নকৰিব নেক্সট কৰিব চেচিছ নাম্বাৰ কেনন বি ব্লেক এটো চেচিছ নাম্বাৰ লিখিব লাগিব